অসমীয়া ৰান্ধনী ঘৰলৈ আপোনাক স্বাগতম। আজি বনাব লৈছোঁ এটা খুব সহজ ৰেচিপি, মূলা ৰেচিপি। আৰু বহুতে কি হয়, মূলাৰ গোন্ধটোৰ কাৰণে খাব নোৱাৰে আৰু মূলা খাই বেয়া পায়। বহুতে সোৱাদটো বেয়া পায়, বহুতে গোন্ধটো বেয়া পায়। কিন্তু আজি আমি আহকচোন মূলাৰ এটা খুব ধুনীয়া ৰেচিপি বনাওঁ, আৰু যিটো আটাইয়ে খাই ভাল পাব বুলি মোৰ বিশ্বাস। কাৰণ আমাৰ এখেতেও মূলা খাই বেয়া পায়, কিন্তু মই এই ধৰণে মূলা বনাই দিলে তেখেতে খুব ধুনীয়াকৈ খায়। মানে ইমানেই ভাল পায়, এনেদৰে মূলা বনাবা বুলি মোক তেনেকৈ কয়। গতিকে মই ভাবিলোঁ যিসকলে মূলা খাই বেয়া পায় তেওঁলোকৰ কাৰণে মই আজি এই ৰেচিপিটো লৈ আহিছোঁ। একদম সহজ হয়, একেবাৰে ইজি হয়, বনাবলৈও সহজ, খাবলৈও ভাল লাগে। গতিকে আহকচোন আজি আমি বনাওঁ এই মূলাৰ ধুনীয়া ৰেচিপি। প্ৰথমে আমি মূলাৰ বাকলি গুচাই টুকুৰা কৰি ল'ম। চাওক, মই এইফালে মূলা কাটি ল'লোঁ। আপোনাৰ কিমানটো চাইজ ভাল লাগে সেইমতে সেইটো চাইজত কাটিব। আৰু এইফালে ল'লোঁ এটা পিঁয়াজ ল'লোঁ, পিঁয়াজটো টুকুৰাকৈ কাটি লৈছোঁ। আলু এইফালে এটুকুৰা আছিলে কাটি থোৱা, তাৰে দি দিলোঁ। আৰু এইফালে লৈছোঁ ওলকবি। আপুনি ওলকবি নিদিলেও একো নাই, আপুনি ইয়াত বেঙেনাও দিব পাৰে। বেঙেনা আৰু মূলা তেনেকৈ বনাই খুব ভাল লাগে খাই। গতিকে এতিয়া আহকচোন আমি ইয়াৰ নেক্সট ষ্টেপটোলৈ যাওঁ। প্ৰথমে মই এতিয়া এখন কেৰাহীত অলপমান তেল দি তাতে নিমখ অলপ আৰু হালধি অলপ দি এইখিনি ভাজি ল'ম। আৰু আধা ভজা হোৱাৰ পিছতহে মই ইয়াৰ নেক্সট ষ্টেপটোলৈ যাম। আৰু সেইটো ষ্টেপতে মই আপোনাক দেখাই দিম কি কৰিব লাগিব। মই এইফালে আধা কাপ দৈ ল'লোঁ। এতিয়া তাতে দিব লৈছোঁ আদা নহৰু থেতালি লোৱা 1 চামুচ দিব। আৰু এতিয়া তাতে দিব ধনিয়া পাউডাৰ দিব। মই ডাইৰেক্ট পেকেটৰ পৰাই দি দিছোঁ, হয়তো আধা চামুচ হৈছে। আৰু আপুনি যদি বেছি মছলা খাই ভাল পায় বেছি দিব পাৰে। আৰু তাতে দিব গোটা জিৰা, আৰু গোটা জিৰা যদি আপোনাৰ নাই জিৰা পাউডাৰ দিলেও হ'ব, গোটা জিৰা দিলোঁ। আৰু তাতে দিব লৈছোঁ চিকেন মছলা, মিট মছলা, নাইবা আপুনি মাটন মছলা যিকোনো দিলেই হ'ব। মুঠতে চব্জিখন টেষ্টি হ'ব লাগে, নহয় জানো? চাওক, মই এইটো চিকেন মছলা এণ্ড ফ্ৰাই দিছোঁ। ওলাইছেই দেখোন। আৰু তাতে দিব জলকীয়া, কাশ্মীৰী জলকীয়া পাউডাৰ দিছোঁ। আজি অলপ স্পাইচি খাবলৈ মন গৈছে গতিকে। আৰু তাতে দিব কচুৰি মেথি। এইটো মোৰ কচুৰি মেথিৰ পেকেট, মানে এইটো শুকান মেথি। এতিয়া তাৰ অলপ দিব। আৰু দিব অকণমান হালধি। হালধি অলৰেডি দিলোঁৱেই, তথাপিতো আৰু অকণ দি দিছোঁ। অন কৰিব, বৰ বেছি নহয় যাতে। আৰু তাতে দিব নিমখ। নিমখ অলৰেডি আমি আধা চামুচ দিলোঁ, আৰু আধা চামুচতকৈ মই কম দিছোঁ, কাৰণ বেছি হ'লে মানে দিগদাৰ হ'ব, কিন্তু কম হ'লে বেছি কৰিব পাৰি। এতিয়া আৰু দিব লৈছোঁ চেনি। চেনি দিছোঁ, আধা চামুচতকৈ কম হ'ব। আৰু এইকাৰণে দিছোঁ যাতে বেছি টেঙা হ'লে টেঙাটো বেলেঞ্চ হ'ব তেতিয়া। এতিয়া আটাইখিনি মছলা ভালদৰে মিক্স কৰি ল'ব। আৰু আমাৰ এই যে মূলাখিনি ভাজি আছোঁ আমি তাতে এইখিনি দি দিব লাগিব। আৰু খুব ধুনীয়া এখন তৰকাৰী হ'ব। খুব ধুনীয়া হয় এই তৰকাৰীখন খাবৰ কাৰণে। আৰু আপুনি ৰুটিৰ লগত নাইবা ভাতৰ লগত খাব পাৰে। সেইদৰে ভালদৰে মিক্স কৰি ল'ব। বলক এতিয়া আমি মূলাখিনি দি দিওঁ। এয়া চাওক আমাৰ মূলা ভাজি। চাওকচোন কি ধুনীয়াকৈ সিজিছে। মই দেখাই দিছোঁ ৰ'ব দেই। এটুকুৰা ভাঙি চাব। এইখন চাওক, এটুকুৰা ভাঙি চালেই গম পাব আমাৰ মূলা সিজিছে নাই। এয়া চাওক খুব ধুনীয়াকৈ সিজিছে। এতিয়া আমি তাতে দিম এই মছলাৰ মিশ্ৰণটো। সেইধৰণে দি দিব। আৰু মূলা নোখোৱাসকলে কি খালে গমেই নাপাব, ইমান সোৱাদ হয়। এতিয়া ইয়াতে অকণমান পানী দি পিনে আমি ইয়াতে দি দিম। আৰু তাতে এটা মই কেঁচা জলকীয়াও দি দিছোঁ, খাই ভাল লাগিব। জুইটো কমাই থোৱা আছে। চাওকচোন কি ধুনীয়া হৈছে নহয়নে? দেখি খাওঁ খাওঁ লগা নাইনে? চাওক, এতিয়া অকণমান পানী দিওঁ আহক। মই অকণমান পানী 1 চামুচমান ল'লোঁ। এতিয়া গোটেইখিনি লাগি থকা মছলাখিনি তাতে দি দিম।
এইধৰণে দি দিব। খুব সোৱাদ হয় এইধৰণে বনালে খাবলৈ। এয়া চাওক কি ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে দেখিছেনে? এয়া চাওক এতিয়া অকণমান 2-4 মিনিট সিজিবলৈ দি আমাৰ এই তৰকাৰীখন ৰেডি হ'ব আৰু আমি ভাতৰ লগত নাইবা ৰুটিৰ লগত আমি খাব পাৰিম। এখন জুইটো কমাই দিব আৰু কেইমিনিটমান সময় সিজিবলৈ দিব। বনাই দিওঁ আৰু আমাৰ এই মূলাৰ তৰকাৰীখন ৰেডি হ'ব। সেয়া চাওক আমাৰ গ্ৰেভিখন খুব ধুনীয়া হৈছে। চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে? এতিয়া মই গেছ অফ কৰি দিম আৰু মই এই মূলাৰ তৰকাৰীখন আমাৰ ৰেডি হ'ব আৰু মই এখন প্লেটলৈ ট্ৰান্সফাৰ কৰি দিম। মই গেছ অফ কৰি দিলোঁ। এতিয়া এখন প্লেটলৈ নমাই দিওঁ। এয়া চাওক আমাৰ মূলাৰ তৰকাৰী ৰেডি হ'ল। দেখিছেনে কিমান ধুনীয়া লাগিছে, নহয়নে? আৰু ৰংটো আপুনি কম দেখিছে লাইটৰ পোহৰৰ কাৰণে, কিন্তু আপুনি নিজে এবাৰ বনাই চাবচোন, নিজে ৰংটো খুব ধুনীয়া পাব আৰু খায়ো খুব ভাল পাব। আশা ৰাখিছোঁ আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পালে। তেনেহ'লে আকৌ এটা নতুন ৰেচিপিতে আপোনাক লগ পাম। নমস্কাৰ।